নমস্কাৰ আজি আমি নৱম শ্ৰেণীৰ বল আৰু গতি বিষয়ক সূত্ৰ এই পাঠটিৰ নতুন এটা টপিক আলোচনা কৰিম গতি বিষয়ক তৃতীয় সূত্ৰ গতিকে এইটো সূত্ৰ প্ৰায় সকলো মানুহে জানে বুলি কৈছো যোনে মানে ধৰা ক্লাস 9 বা 8 পাস কৰিছে মানে বিজ্ঞান যোনে পঢ়িলে তেওঁলোকৰ প্ৰত্যেকৰে এই সূত্ৰটো মানে মেমৰিত সোমাই গল মানে সবে জানে সো সূত্ৰটো এনেকুৱা ধৰণৰ হয় যে সকলো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী प्रतिक्रिया আছে সকলো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটা ভিন্ন বস্তুৰ ওপৰত থাকে চোৱা এটা একেবাৰে সহজ মানে বুজিব গলে কথাখিনি এটা আমাৰ নরমাল লাইফত আমাৰ নিজৰ জীৱনৰ লগতো আমি এটো মানে এপ্লাই কৰিব বিচাৰো যদি আমি বিজ্ঞানৰ কথা নাভাবো যে সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে ধৰা এতিয়া তোমালোকক আমি টিচাৰ্স বিলাকে বা ঘৰৰ পেৰেন্টছে সদায় এডভাইস কৰে যে ভালকে পঢ়া শুনা কৰা তেতিয়া ভাল ৰিজাল্ট কৰিবা যদি তোমালোকে ভাবা যে পঢ়া শুনাটো ক্ৰিয়া হয় প্ৰতিক্ৰিয়াটো কি হয় ৰিজাল্ট হয় ভাল ৰিজাল্ট কৰিবা তো তেনেকুৱা কথা কিন্তু আমি এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে চাম যে সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে ইতিমধ্যে মই তোমালোকক আগৰ ভিডিওবিলাক চালে গম পাবা তাতে মই অলপমান তৃতীয় সূত্ৰৰ কথা কৈছিলো যে এনেকুৱা যে তুমি কিবা এটা ক্ৰিয়া কৰিছা ধৰা হাতখনেৰে মই এতিয়া টেবুলখনত মাৰিছো এটো মই ক্ৰিয়া কৰিছো মই কাৰ ওপৰত ক্ৰিয়া কৰিছো মই টেবুলখনৰ ওপৰত ক্ৰিয়া কৰিছো যেতিয়া মই টেবুলখনৰ ওপৰত ক্ৰিয়া কৰিছো টেবুলখনে দুখ পাইছে টেবুলখনে চিঞৰি দিয়া নাই কিন্তু দুখ পাইছে ধৰি লৈছো ময়ো কিন্তু হাতখনত দুখ পাইছো যেতিয়া মই টেবুলখনৰ ওপৰত ক্ৰিয়া কৰিছো টেবুলখনেও মোৰ ওপৰত কিন্তু প্ৰতিক্ৰিয়া কৰিছে মানে একচন আৰু ৰিএকচন বুলি কয় ইংৰাজীত কয় every action has an opposite and equal reaction প্ৰত্যেক ক্ৰিয়াৰ সমান আৰু বিপৰীত তুমি যিমান জোৰেৰে মাৰিবা টেবুলখনৰ ওপৰত তুমি সিমান জোৰেৰে দুখ পাবা ক্ৰিয়া প্ৰতিক্ৰিয়া হেতু বস্তু গম পাইছা আৰু কোট एग्जांपल ধৰা সদায় বিপৰীতমুখী হয় যেনেকুৱা চৰাই উৰিলে কি হয় তোমালোকে চাবা চৰাই যেতিয়া দেউকাখন পিছফালে দিয়ে মানে চৰাই পিছফালে ঠেলিছে ক্ৰিয়াটো পিছফালে কৰিছে কিন্তু চৰাইটো আগফালে যায় বিপৰীতমুখী ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সদায় বিপৰীতমুখী কিন্তু দুটাৰ দিশ বেলেগ বেলেগ বিপৰীতমুখী মানে কি দিশটো বেলেগ বেলেগ চৰাই দেউকাখন পিছফালে মাৰে কিন্তু চৰাইটো যায় আগফালে দেউকা পিছফালে মাৰা মানে কি ক্ৰিয়াটো পিছফালে কৰিছে কিন্তু প্ৰতিক্ৰিয়াটো আগফালে হৈছে প্ৰত্যেকটো ক্ষেত্ৰতে তোমালোকে এনেকৈ ক্ৰিয়া প্ৰতিক্ৰিয়া কথাখানি পাবা এতিয়া সকলো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে এইখিনি লিখিলে পৰীক্ষাত নম্বৰ হয়তো পাবা কিন্তু এই লাইনটো বিৰাট গুৰুত্বপূৰ্ণ লাইন এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটা ভিন্ন বস্তুৰ ওপৰত থাকে এটা কেনেকুৱা হয় তোমালোকক মই কৈছো মই তোমালোকক যে প্ৰথম উদাহৰণটো দিলো যে মই বেঞ্চখনত মাৰি দিছিলো তাৰ মানে মই বেঞ্চখনৰ ওপৰত ক্ৰিয়া কৰিছিলো দুটা ভিন্ন বস্তু মানে দুটা বেলেগ বেলেগ বস্তু মই বেঞ্চৰ ওপৰত ক্ৰিয়া কৰিছো কিন্তু প্ৰতিক্ৰিয়াটো কাৰ ওপৰত হৈছে মোৰ হাতৰ ওপৰত হৈছে ক্ৰিয়া বেঞ্চৰ ওপৰত প্ৰতিক্ৰিয়া হাতৰ ওপৰত তো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটা বেলেগ বেলেগ বস্তুৰ ওপৰত হয় এইটো বস্তু এনেকেও কয় এতিয়া তোমালোকে যদি ফৰ্মুলা বনোৱা ক্ৰিয়া আৰু এটা বস্তু মনত ৰাখিবা কোড গলো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া এইবিলাক হল আমাৰ ভাষা হে ফিজিক্সৰ ভাষাত ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটাই বল হয় যদি ক্ৰিয়াটোক আমি F1 বল বুলি ধৰো আৰু প্ৰতিক্ৰিয়াটোক যদি আমি F2 বল বুলি ধৰো লাইনটো এতিয়া আমি এটা ফৰ্মুলা বনাই দিম মানে গাণিতিক ভাষাত লিখিম সকলো ক্ৰিয়াৰ সমান
সমান চিন দিলোঁ আৰু বিপৰীতমুখী মানে মাইনাছ দিলোঁ ক্ৰিয়া মানেও বল প্ৰতিক্ৰিয়া মানেও বল আমি এই লাইনটোৰ পৰা ফৰ্মুলা বনাইছোঁ F1 সমান এয়া সমান আৰু বিপৰীতমুখী মানে F2 মাইনাছ F2 মাইনাছ চিনটো কিয় দিছোঁ যে F1ৰ মান F2ৰ সমান কিন্তু দুটা বিপৰীতমুখী ধৰা এইপিনে যদি 5 নিউটন বল আছে এটা 5 নিউটন বল ইফালে আছে দুটাৰ মান সমান দুটা 5 নিউটন কিন্তু দুটা দিশ বেলেগ বেলেগ গতিকে এইখিনিয়ে আছিলে তোমালোকে গতি বিষয়ক তৃতীয় সূত্ৰৰ কথা বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ